বন্ধু বান্ধৱীসকল মই বৰ্ণালী আপোনালোকক মোৰ ইউটিউব চেনেল বৰ্ণাছ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ আগবঢ়াইছোঁ সকলোৰে পৰিচিত এটা ৰেচিপিটো হৈছে কোমোৰাৰ সৈতে হাঁহৰ মাংসৰ আঞ্জা। এইটো ৰেচিপি বেছিভাগ লোকে বনায়। আজি মই মোৰ ষ্টাইলত বনোৱা কোমোৰাৰ সৈতে হাঁহৰ মাংসৰ আঞ্জাখন আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এতিয়া বলকচোন আমি ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। কোমোৰাৰ সৈতে হাঁহৰ মাংসৰ আঞ্জাখন তৈয়াৰ হৈ গ'ল। এতিয়া ভাতৰ লগত পৰিৱেশন কৰিবহে লাগে আৰু। খাবলৈ জুতি লগা হ'ব যেন লাগিছেনে বাৰু? আজিৰ ৰেচিপিটো আছিল ইমানেই। আশা কৰোঁ আপোনালোকেও এনেদৰে বনাই চাব। আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।